তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰশ্মি ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ আজি আমাৰ লাইন নাই ৰাতিপুৱাৰ পৰা এইফালে আজি বন নোহোৱা বুলি ভাবিছিলোঁ। তো আৰু এতিয়া বন অলে আমাৰ ধুনু মানুহে হাগু দিছে। হাগু দিয়াৰ পাছত আমাৰ ৰুমটোৰ অৱস্থা শেষ। এই তুমি হাগু দিছা হয়নে? এতিয়া চাফা চুফা কৰিব লাগিল আৰু মোৰ কাম ওলাল। বাকী কাম কৰি আছোঁ, চাফা চুফা কৰিব লগা আছে, তাইকো চাফা চুফা কৰিব লগা আছে। তাইক লৰাই দিলে তাই উঠতে পটি বাহিৰ হ'ব নহয়। গাইজ খাওয়া দাওয়া কৰি লওঁ, চাহ খাওঁ, খাওয়া দাওয়া কৰা নাই। তো এতিয়া কথাটো হৈছে কি গাইজ, কণ্টেণ্ট বিচাৰি নাপাইছোঁ, কি ভিডিঅ' কৰোঁ, কি দিওঁ, কি দিলে এই ৰাইজে ভাল পাব ভাবিয়ে নাপাইছোঁ। তাৰমানে এনেতো বহুত বস্তুৱে আছে দিবা লগা, দিবা পাৰিলেই, কিন্তু কথাটো হৈছে কি সময়ত লগাৰ টাইমত একো বিচাৰি নাপাওঁ। তো মোৰ ক্ষেত্ৰত এইটো হৈ আছে, এতিয়া কি কৰোঁ। তো এতিয়া চাওঁ ৰ'ব ভিডিঅ' এডিট কৰিব পাৰোঁ না নোৱাৰোঁ, কাৰণ কাম আৰু ওলাল। তো কাম ওলাল যেতিয়া আৰু ভিডিঅ'বিলাক দিবা লাগলেও এনে বেছিতো এডিট নকৰোঁ মই, কাৰণ যিহেতু এইটো মেমৰি মোৰ। কিন্তু কথাটো হৈছে কি গাইজ, চব বস্তুৱেতো দিবা নোৱাৰি, গতিকে সেইকাৰণে অলপ চলপ কাটা কুটা কৰিব লগা হয়। কি কিয় না কালি গৈছি তেল মাৰবা জানা চিৰতে মা ভক্তে নিছে সবাই তো গাইজ মোৰ ৰুমৰ অৱস্থা এনেকুৱা হৈ আছে। हालत देखो मेरी, हालत मेरे रूम का हालत। তো গাইজ বৰ্তমান এতিয়া চিজল কৰিব লাগে। ইমান বস্তু কহাই কেনেহেন হৈ আছে চলিৰ লগত আহি দেহি কি কৰোঁ, উপায় নোহোৱা হৈ আছে। এইফালে পটি কৰা কাপোৰ তাই পটি কৰিছে, ধুব লাগে। তো গাইজ মই কণ্টিনিউ হৈ যাওক, চাওক এগৰাকী মাতৃৰ ষ্ট্ৰাগল কিমান কি কৰি থাকে। তাৰপিছতো যাই থৈ আমি মাবিলাকক কি কৰোঁ, ভাল পাৰা নাই যিহোঁ। তো মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছে, বা আৰু যেনিবা ইয়াৰ নেচাৰ প্ৰকৃতিৰ নে আমাৰ মনৰ ডাক বানোৱা গাইজ। তো বলক এতিয়া কাপোৰ ধুওঁ চাফা কৰোঁ। এতিয়া কথাটো হৈছে কি যে বৰ্তমান ছাবস্ক্ৰাইবাৰ্ছ নাই, ভিউজ নাই। তাৰমানে গাইজ টাইম নাই মোৰ। তথাপিও তাৰমানে ভৱিষ্যতৰ কথা ভাবি কেনে ভিডিঅ'গিলা কৰি আছোঁ, ভিডিঅ'গিলা কৰি আছোঁ। এতিয়া যদি ভিউজ নাপাওঁ, ছাবস্ক্ৰাইবাৰ নাপাওঁ, তাৰমানে এনেহেন লগা হৈছে কিয় কৰি আছোঁ, কৰিও তাৰমানে ভাল নালাগে। এতিয়া যদি এটা দুটাকৈ ছাবস্ক্ৰাইবাৰ বাঢ়ে, ভিউজ বাঢ়ে, বা অলপমান কিবা আশাৰ ৰেঙনি দেখা পাওঁ, এতিয়া কমচে কম ভাল লাগে বোলে হৈ দিয়ে কৰিব পাৰিম, চেনেলটো গ্ৰ' হ'ব, ভৱিষ্যতে কিবা আছে এটা মোৰ সেনেহেন ভাল লাগে। তো বৰ্তমানতো মেমৰিয়ে হৈ আছে। তো মেমৰিটো হৈ আছে, কিন্তু মোৰ বাকী দিশত পিছ পৰি আছে। এতিয়া ভাবি পোৱা নাই
মই কৰোঁ কি সাবস্ক্রাইবার নাই ভিউজ নাই এনেকৈ কি ইউটিউব কৰে য'ত নেকি ইমান কামৰ ওপৰতে আৰু কামৰ মাজতে মই এনেকৈ ভিডিঅ'বিলাক এডিট কৰি থাকোঁ আৰু কেতিয়াবা সময় নাপালি ৰীল এটাকে দিলে কাৰণ যিকেইটা কমচে কম আছে সেইকেইটাকতো এংগেজ কৰি ৰাখিব লাগিল না কিন্তু এতিয়া মোৰে মন চন ভাঙি যা হৈছে গাইছ কি কৰোঁ ভাবি নাপাওঁ এতিয়া চাকৰি বিচাৰিব মন নাই গাইছ কিন্তু তাৰমানে এনেহেন হৈছে চবফালে অন্ধকাৰ কাৰণ মানুহ প্ৰেম বিবাহটো কৰি ল'লোঁ কিন্তু এতিয়া টকা পইচা মানি প্ৰব্লেমৰ কাৰণে এতিয়া চাকৰি লাগে এতিয়া চাকৰিয়ে নাপাওঁ ইমান বিচাৰিও হয়তো মোৰে পঢ়াত কমি হৈছে লগৰবিলাকেতো চাকৰি তাকৰি কৰি চেটেল হৈ গ'ল গাইছ মোৰ শুনাতে বেজাৰ লাগছি মাৰ পৰা যে তই নপঢ়িলি অমুক নকৰলি তমুক নকৰলি চেষ্টা নকৰলি নিজৰ মতে চললি তো মাক কি বুজাম গাইছ ভাবিয়ে নাপাওঁ তো মোৰ দুখৰ বৰ্ণনা গাইছে একলা পাছফালে দিলোঁ কাপোৰখিনিও ধুই ল'লোঁ কাৰণ এনে দিবা সময়তো নাইয়ে তো এনেকৈ দিলোঁ ব'লকচোন বাকী বন্ধ तो गाइस आफ्टर पॉटी बच्चे की पॉटी के बाद मम्मियों का हाल ऐसा होता है तो गाइस अभी तो थोइसु धागा दे तो गाइस Forza, además, el Golden Bunny. পিঠাগুড়ি নাই আজৰি হৈ গ'লোঁ এটা সময় বাজিছে 1:32 এতিয়াহে আমি আজৰি হৈছোঁ আৰু মোৰ ছোৱালী হিচাপ তাৰপিছত ইফালে অলপ চলপ আৰু চাফা কৰিব আছে সেইখিনিও পাছত কৰিম কৰি ধৰি পূৰা পেকিং কৰি আমি এফালে যাম
তো ক'ত যাম চিক্ৰেট। তো কৈ আছোঁ আপোনালোকক ভিডিঅ'টিৰ মাধ্যমেৰে। তো আপোনালোকে মোৰ সৈতে কণ্টিনিউ হৈ থাকক, তেনেহ'লে ব'লক। তো গাইজ আজি দুপৰীয়াৰ আহাৰত আছে আমাৰ এই কোমৰা মাছ আঞ্জা, ইফালে মাছ পাতত দিয়া আৰু ইফালে কচু ভাজা, এই কচুৰ বই। গাইজ খাই লওঁ ৰ'ব, আগে খাই লওঁ তাৰপিছত বাকী ভোক লাগছে। তো কথাটো হ'ল কি গাইজ, আৰু এটা কথা হ'ল, বহু মানুহে কয় ইউটিউব কৰি আছা, ভাল চোলা পিন্ধিব লাগে, ভাল কাপোৰ পিন্ধি দিব লাগে। তো গাইজ ফাৰ্ষ্ট কথা হৈছে, মই মোৰ জীৱনটো দেখি আছোঁ আপোনালোকক, মই মোৰ জীৱনটো কি ঘটে কি নঘটে সেয়া শ্বেয়াৰ কৰি আছোঁ। আৰু ছেকেণ্ড কথা হৈছে চলা। তো গাইজ মোৰ বাচ্ছাটো হৈছে সৰু, তো দিনত 2-3টা চলা বদলাব লগা হয়, কেতিয়াবা চাকৰি দিয়ে ঠিক নাই, চু পতি চলি থাকে। আৰু এইফালে গাইজ মোৰ মেণ্টেলিটিয়ে এনেকুৱা নাথাকে যে মই বাৰ বাৰ নতুন কাপোৰ পিন্ধিম। শৰীৰেও নাটনে। তো গাইজ যিহেতু মোৰ ডেইলি ব্লগ, আশা কৰোঁ মই যেনেকুৱা তেনেকুৱাই আপোনালোকে মোক চাব, কোনো একদম ফিল্টাৰ নোহোৱা কৰি দেখনীয়াৰ বস্তু দেখোৱাই, মানে মোৰ লাইফত কি ঘটি থাকে সেয়াহে দেখুৱাই আছোঁ আপোনালোকক। একদম নতুন ঘৰ এটা পিন্ধি আপোনালোকক কিবা বেলেগ এটা দেখুৱাম, তাৰপিছত আৰু হ'ব বেলেগ এটা, সেনেকুৱা একো কৰা নাই। খালি মাজে মাজে অলপ চলপ ইডিট কৰিব লগা হৈছে, ইডিট কি ট্ৰিম কাট কৰিব লগা হৈছে। কেতিয়াবা কিছুমান পৰিস্থিতি থাকে, ধৰক চাদৰখন ল'ব পাহৰিলা মাহঁতে, তো সেইবিলাক বস্তু কাটব লগা হয়। তো সেয়াই আৰু গাইজ, ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কমেণ্ট এটা কৰিবলৈও নাপাহৰিব গাইজ। তেনেহ'লে মই বাৰু ভাত খাওঁ, আপোনালোকেও খাবলৈ যাওক, লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ বাই বাই।